धेमाजि जिल्ला जनायनि लाइमेकुरियाव दनिपल येलाम केबांनि गेवलां थान्दैमेल खुंफुंदों। मिसिं हारिनि धोरोम दनिपल येलाम केबां जनाय जिल्ला कमिटिनि बाथि खेब थान्दै जथुमाखौ जनायनि लाइमेकुरियाव सानसेनि मेरगारां हाबाफारिजों खुंफुंदों। दनिपल येलाम केबांनि गेवलां थान्दैमेलाव दनिपल येलाम केबां धोरोमनि सायाव गुवारै सावरायलायनाय जायो। सानसेनि हाबाफारिजों खुंफुंजानाय बे जथुमायाव 20 निबो बांसिन थान्दैफ्रा बाहागो लाना दामनाय देनाय खननायजों लाइमेकुरियाव गोमसार होनायखौ नुनो मोन्दों। गेवलां थान्दैमेलाव बेखेवनानै होयो दनिपल येलाम केबां जनाय जिल्लानि कमिटिनि लोगो आफादगिरि दनि दलेया। जुनाय सार्कुलर दनिपल गांगों कमिटिर षष्ठ अधिवेशन এই অধিৱেশনটোত আমি জুনাই সাৰ্কুলৰ মানে হিচাপে আৰু বিশেষকৈ আমাৰ নিজস্ব যিটো কৃষ্টি সংস্কৃতি ধৰ্মীয় বিশ্বাস আছে এই বিশ্বাসটোক মানি চলা মানুহ হিচাপে আজি আমি ইয়াত উপস্থিত হৈছোঁ। আৰু ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে আমাৰ জনজাতীয় সমাজটোৰ পৰা অন্য ধৰ্মক অনুসৰণ কৰি অন্য ধৰ্ম গ্ৰহণ কৰি আমাৰ নিজস্ব কৃষ্টি সংস্কৃতি আৰু আমাৰ জাতিগত যিটো বিশ্বাস আছে এই বিশ্বাসবিলাক প্ৰায় হেৰাই গৈছে। তাৰ কাৰণে গোটেই দিশবিলাক অধ্যয়ন কৰাৰ পাছত অসম চৰকাৰেও এটা কথা বিবেচনা কৰিছে যে যদি জনজাতিসকলৰ নিজস্ব জনবিশ্বাসটো আৰু কৃষ্টি সংস্কৃতিটো অন্য ধৰ্মত সোমাই কিনে অন্য ধৰ্ম গ্ৰহণ কৰি কিনে যদি হেৰুৱাই দিয়া যায় হেৰুৱাই পেলায় তেতিয়াহ'লে অন্তত এই অঞ্চলৰ এই অসমৰ জনগোষ্ঠীসমূহৰ অস্তিত্ব নাইকিয়া হ'ব। তাৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে জনগোষ্ঠীয় বিশ্বাস আৰু পৰম্পৰা ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা ইণ্ডিজিনিয়াছ ফেইথ এণ্ড কালচাৰ যিটো আছে এইটো তেওঁলোকে এটা ডিপাৰ্টমেণ্ট খুলি কিনি জনজাতীয় ধৰ্ম আৰু বিশ্বাসটোক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চেষ্টা কৰিছে। আৰু অসম চৰকাৰে যদি ইমানখিনি চেষ্টা কৰিছে আমি জনগোষ্ঠীয় মানুহ হিচাপে জনজাতি মানুহ হিচাপে আমাৰ কৃষ্টি সংস্কৃতিটো ৰক্ষা কৰাৰ কাৰণে যি ধৰণে ৰাইজে মাৰ বান্ধি থিয় হৈ ওলাই আহিছে তাৰ কাৰণে আমি ৰাইজকো প্ৰশংসা কৰিব লাগিব। আৰু ইতিমধ্যে এই দনিপল নামৰ যিটো আমাৰ জনগোষ্ঠীয় বিশ্বাস বা আমি ধৰ্ম বুলিয়ে ক'ম এই ধৰ্মটো বিভিন্ন দিশত এটা ছিষ্টেমেটিকলৈ আনি কিনে এটা নীতি নিয়মৰ মাজেদি আনি কিনে যিটো তেওঁলোকে আগবঢ়াই নিছে তাৰ কাৰণে লাহে লাহে এতিয়া আমাৰ অঞ্চলৰ পৰা আমাৰ মানুহবিলাকৰ পৰা বিশেষকৈ আমাৰ মিচিং মানুহবিলাকৰ পৰা অন্য ধৰ্ম গ্ৰহণ কৰা মানুহবিলাক লাহে লাহে বিলুপ্ত হৈছে নাইকিয়া হৈছে। আৰু অন্য ধৰ্ম গ্ৰহণ কৰি ইতিমধ্যে যিসকল মানুহ আছে তেওঁলোকেও নিজস্ব ধৰ্ম নিজস্ব বিশ্বাসৰ প্ৰতি আকৃষ্ট হৈ কিনে ঘূৰি আহিছে। যিহেতু এটা ছিষ্টেমৰ মাজেদি আমি আগবাঢ়িব গৈ আছোঁ সেইকাৰণে খুব ভাল হৈছে ইয়াত উদ্যোক্তা কমিটি যিসকল আছে এই আমাৰ দনিপল ধৰ্মটো প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে যিসকলে দেহেকেহে লাগিছে তেওঁলোকক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু যিকোনো মুহূৰ্তত যিকোনো ক্ষেত্ৰত এই ক্ষেত্ৰত আমিও এজন সচেতন মিচিং মানুহ হিচাপে নিজৰ কৃষ্টি সংস্কৃতি ধৰ্মীয় বিশ্বাসটো অক্ষুণ্ণ ৰাখিবৰ কাৰণে বৰ্তাই ৰাখিবৰ কাৰণে ভৱিষ্যতলৈকে পৃথিৱী যিমান দিন জীয়াই থাকে সেই দিনলৈকে আমাৰ মিচিং মানুহবিলাককো জীয়াই ৰাখিবৰ কাৰণে নমস্কাৰ। আমাৰ জনাইমংকে দনিপল এলাম কেবাং 5ম আধাৰ অধিৱেশন এই অধিৱেশনখনি আমি এদিনীয়া কাৰ্যসূচীৰে ৰূপায়ণ কৰিছোঁ। উক্ত কাৰ্যসূচীত আমি অৰুণাচল প্ৰদেশৰ পৰা গণ্যমান্য ব্যক্তি ধৰক ডক্টৰ তাজম তাচুং আৰু কালিং বৰাং নিগম তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ অসম দনিপল এলাম কেবাঙৰ পৰা সভাপতি ক্ৰমে ডক্টৰ বিদ্যেশ্বৰ টাইট আৰু সম্পাদক মূলাকান্ত পেগু ডাঙৰীয়া এতিয়া উপস্থিত হৈছে। আৰু আমাৰ মিচিং সমাজৰ যিটো পৰম্পৰা ধৰ্ম বিশ্বাস সেইটোৰ কাৰণে আমি আজিৰ সভাত আলোচনা কৰিম। আৰু এই সভাতে আমি ফিলচফি কসমলজি এণ্ড থিঅলজি দনিপল ৰিলিজন নামৰ আমি বিষয় এটা বাছনি কৰিছোঁ। উক্ত বাছনিৰ ওপৰত বিতংভাৱে আলোচনা কৰা হ'ব। আৰু দনিপল ফেইথ এণ্ড ৰিফাৰেঞ্চ
আমাৰ যিটো ফেইথ ৰেফাৰেঞ্চ কেনেধৰণে ৰেফাৰেঞ্চ আছে সেইটোৰ বিষয়ে আমি আজিৰ সভাতে আলোচনা কৰা হ'ব আৰু আমাৰ বিশেষকৈ সমল ব্যক্তি হিচাপে প্ৰদীপ কুম্বাং আৰু প্ৰবীণ দলে তেখেত দুজনক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে আমাৰ মিচিং সমাজত পৰম্পৰা উৎপং যিটো পূজা পাতল কেনেধৰণে কৰা হয়, আগতে কেনেধৰণে কৰিছিলে, এতিয়া কেনেদৰে কৰা হৈছে, আগৰ নীতিটো আমি কম খৰচত আমাৰ মিচিঙৰ পূজা পাতল কৰাৰ এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেইটোৰ বিষয়ে আমি মিৰি তাবেসকলৰ ওপৰত প্ৰশিক্ষণো দিয়া হৈছে আৰু আমি মিচিং পূজাসকলত বিশেষকৈ বহুত টকা ব্যয় কৰা হৈছে। গতিকে যাতে ব্যয়বহুল নকৰি কম খৰচতে আমি মিচিঙৰ পূজা পাতল কৰিব পাৰোঁ আৰু প্ৰত্যেক মিচিংসকলে নিজৰ স্বকীয় ধৰ্ম হিচাপে দনিপল ধৰ্মক গ্ৰহণ কৰি আমাৰ মিচিং সমাজৰ যে এটা নিজস্ব ধৰ্ম আছে সেইটোৰ বিষয়ে আমি পৰিচয় দিব পৰাকৈ আমি এতিয়া থিয় দিছোঁ। আৰু আমাৰ বিশেষকৈ আমাৰ পূজা বুলি ক'লে মিচিঙৰ যিটো ডবুৰ পূজা, তালেঙৈ, ৰপুঙৈ, গুমুঞ্চইন এনেকৈ আছে, সেইবোৰো আমি কম খৰচতে কৰিব পৰাকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু অৱশেষত মিচিং জাতিক আমাৰ অৰুণাচল আৰু আসামত যিমান মিচিং জাতি আছে তেখেতসকলে আমাৰ নিজৰ ধৰ্ম হিচাপে দনিপল ধৰ্ম গ্ৰহণ কৰি সুচাৰুৰূপে ধৰ্মৰ নীতি নিয়মেৰে চলি যাবলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। 2023-24 सोलोंथाइ बोसोरनि थाखाय क'क्राझारनि दतमायाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुला नोंथांमोननो लानानै फैदों गोदान मुं थिसननाय। दतमानि बोरसिजरा गामियाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव दायो आर्ट स्ट्रीमाव 11 थाखोनि थाखाय गोदान मुं थिसननाया सोलिगासिनो। बोसोरै फरायसाफोरा मोजां जौखोन्दो लानानै उथ्रिसारनो हानाय बायदिनो बे फरायसालियाव नोंथाङाबो गुनगोनां सोलोंथाइखौ लानो हागोन। लोगोसेयैनो बे फरायसालियाव सोलोंथाइनि मोजां थासारिखौ बिथा खालामनानै हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलनि खाबुबो दं। गोसो गोनां बिजाथि एबा फरायसाफोरा आर्ट स्ट्रीमाव 11 थाखोनि थाखाय मुंखौ सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव थिसननो हागोन। मुं थिसननायनि बागै आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नाम्बार 7637819350 एबा 6900559217 आव थोंजों सुलाद लानो हागोन। थामहिनबा सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव थांनानैबो नोंथाङा सुलाद लाहैनो हागोन।